হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আপোনাৰ ছানডে। মই আপোনাৰ উঠিছোঁ 9টা বজাত। এতিয়া ইয়াত ইমান গুৱাহাটীত ঠাণ্ডা নহয়, আপোনাৰ কি ক'ম। চ' ছানডে যেতিয়া আজি অফিচো বন্ধ, ইমান ঠাণ্ডা মানে আপোনাৰ কি ক'ম। আপোনাৰ এতিয়া 14 ডিগ্ৰী আৰু ছানডেটো জানেই বন্ধ বাৰ, যেতিয়া চবৰে কিছুমান কাম থাকে, মোৰো কাম আছে কিছুমান। চ' বাকী কামখিনি এতিয়া কৰি লওঁ, পিছত আজি ইভিনিং যিহেতু আজি ছানডে, চ' ভাবিছোঁ ক'ৰবাত খাব যাম বুলি। মোৰ বাৰ্থডেও হৈ গৈছে আপোনাৰ, চ' লগৰটোৰ লগতে ওলাই যাম ইভিনিং। আৰু ইভিনিং তেতিয়া আপোনালোকক ইভিনিং লগ পাই আছোঁ। বাকী আহোঁতে ভাবিছোঁ খোজকাঢ়ি আহিম বুলি। মই যিহেতু শকত হৈ গৈছোঁ, চ' ভাবিছোঁ অলপ পেট চেট কমাব লাগিব তাকে। আৰু বাকী তেতিয়া আপোনাক ইভিনিং যিমান আহি থাকোঁতে যিমান বস্তু দেখা পাম আপোনালোকক দেখাই আহিম, ঠিক আছে? ইভিনিং লগ পাই আছোঁ। চ' ফাইনেলি আমি আহি আছোঁ মিচিং কিটচেন। দেখিছে ইয়াতে কিমান জাম হৈছে আমাৰ। চ' পাই গ'লোঁ আমি মিচিং কিটচেন। চ' এতিয়া আছোঁ আমি মিচিং কিটচেনত। এতিয়া Sunday আছে, Sunday স্পেচিয়েল বুলি এটা থালি খাই দিয়া মই আপোনাৰ খালি খাব ষ্টাৰ্ট দিছোঁ। এটা ধুনীয়া টেষ্টি তোমাৰ আহিব পাৰে ইয়াতে। একদম ভাল, কম দামত ভাল খানা খাব পাৰে। আমি আহি আছোঁ মিচিং কিটচেনৰ পৰা ওলাই গণেশগুৰি পাইছোঁ। মই আছোঁ এতিয়া খ্ৰীষ্টান বস্তিত। তাত ধুনীয়া ধুনীয়া দেখি ৰখি গ'লোঁ। এইটো যে দেখিছে আপোনালোকে, এইটো আপোনাৰ এনআৰএল এটা বৰ ডাঙৰ বিল্ডিং বনাই আছে। যথেষ্ট ভাল লাগিব এইটো যদি কমপ্লিট হয়। আৰু আজি এতিয়া মিচিং কিটচেনৰ পৰা আমি খোজকাঢ়ি গৈ আছোঁ। একচুৱেলি বহুত খোৱা হ'ল, চ' অলপ ইভিনিং ৱাক কৰি পেলাই পেট কমাইছোঁ। চ' ফাইনেলি মই ৰুম পাইছোঁহি। এনেকৈ চাগে অলপ দিন খোজকাঢ়িলে পেট কমি যাব। চ' জাষ্ট সোমালোঁ মই ৰুমত। চাওক এতিয়া আপোনালোকে এই ডিচেম্বৰ মাহতো ইমান মই ঘামিছোঁ। চ' কিমান দূৰ খোজকাঢ়িছোঁ আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে। চ' আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। অ'কে, বাই বাই ফ্ৰেণ্ডছ, গুড নাইট।